Hello everyone, Gauli for Pinky channel ot apnalok punobar swagatam janaisu eta notun video le aru asha korisu সকলো ভালে কুশলে আছে বুলি আজি ৰাতিপুৱা ব্লগ ষ্টাৰ্ট কৰিছো মানে আজি বাগানত পাত ছিঙিব লৈছে আজি প্ৰথম পাত ছিঙা আৰু নাইকলটা পাৰি নিব লাগে নাইকল পাৰিছো আৰু তাতে যাম বাগানলৈ যাম আৰু আপোনালোকক দেখাম আজি প্ৰথম কেনেকৈ পাত ছিঙে কি নিয়ম কৰে সকলোখিনি দেখাম আৰু তেন্তে ভিডিঅ'টো চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোক ছাবস্ক্ৰাইব কৰি পেলাই আগবাঢ়ি যোৱাত সহায় কৰিব তেন্তে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া নাইকল পাৰি লওঁ পৰিব আৰু এতিয়া ঘৰৰ পৰা পাই গ'লোহি খুৰীহঁতৰ ঘৰ মানে পাত ছিঙিব যে খুৰীহঁতৰ ঘৰত পাইছোহি আৰু এই খুৰীৰ মাক হৈছে খুৰীৰ মাকৰ বয়স 100 বছৰ পাৰ হৈ গ'ল ন এই আইতা ভাগৰ 100 বছৰ পাৰ হৈ গ'ল তথাপিতো ইমান ধুনীয়া হৈ আছে অকণমান ওচৰৰ পৰা দেখাম আৰু কথা কিছুমান ক'ব তেওঁ আপোনালোকে শুনিবচোন দেই ভাল পাব শুনি আইতা আপোনাৰ বয়সটো কিমান হ'ল এতিয়া 100 বছৰ পাৰ হৈ গ'ল ন আগতে আপোনালোকে কি কৰিছিলে দুই অনাত কাম কৰিছিলে দুঅনাৰ পইচাত বোলে কাম কৰিছিলে আমাৰ এই আইতাই 4 অনা 8 অনাৰ পৰা 10 অনা 10 অনাৰ পৰা টকা 12 দিন কাম কৰি 3 টকা পইচা পাই খাই বৈ আলহী দুলহী আহিলেও সেইটো খুৱাই বুৱাই থওঁ এতিয়া পাৰিবনে এতিয়া আপোনাৰ লাখ টকা পালেও নোজোৰে হে ইমান যাপ পালেও নোজোৰে ন আৰু ইমান দিন যে ভালকে আছে আৰু ভালে থাকক আপুনি দেই খোৱা বোৱাবোৰ বাছি কৰি খায় মৰি গৈছিলোঁ মা 14 দিন পানীয়ে ঠাণ্ডা পানী একোৱা নাই ভাতে এগৰা এনেকুৱা মাটি মানুহ বামুণক দেখুৱালে বোলে পায়সটো খুৱাই দিলে 3 দিনৰ পাছত মৰি যাওঁ নমৰিলে পায়স খুৱায়ো নমৰিলে বামুণক দেখুৱাই মানে পায়স খুৱাবলৈ কৈছিলে মৰিব বুলি কৈছিলে তথাপিতো নমৰিলে আপোনাৰ আয়ুসটো যে আছে আৰু ইমান দিন যে জীয়াই আছে 4 অনা 2 অনাৰ ন 2 অনা যুগৰে মানুহ চাওকচোন 2 অনা যুগৰে মানুহ আৰু ইমান ধুনীয়া হৈ আছে নিজে এতিয়া চলি কৰি খাই থাকিবও পাৰিছে 2 অনা যুগৰে মানুহ দেখিছেনে খালি খোজকাঢ়িব ভালকৈ নোৱাৰে খোজকাঢ়িব ভালকৈ নোৱাৰে আৰু হ'লেওতো নিজে এতিয়া ওলাই আহিব পাৰিছে কাম বন কৰোঁ ধোৱা পখলা চোতাল নাহাৰে ন আৰু নোৱাৰেও নহয় হাৰিব কেনেকৈ হাৰিব পাৰিব 100 বছৰ পাৰ হৈ গৈছে আপোনাৰ ন তথাপিতো যে খোজকাঢ়ি মানে থাকিব পাৰিছে আৰু আজিকালি মানুহটো বেছিদিন জীয়াই নাথাকে আৰু এতিয়া এয়া পাই গ'লোহি আমি বাগান আৰু এতিয়া খুৰীয়ে পূজা কৰিব আৰু পূজা কেনেকৈ কৰে আপোনালোকক দেখাম আৰু এইফালে খুৰীয়ে পূজা কৰি পিনে বাগানৰ পাত ছিঙিব আৰু আপোনালোকে চাই থাকিব আগতে দায়ে কৰে আকৌ পূজা ন আৰু এইফালে খুৰীয়ে ধুনীয়াকৈ গছ এজোপা তলখন চাফা কৰি লৈছে আৰু পানী দি পিনে এইখিনি ভালকৈ মোহাৰি লৈছে আৰু ইয়াতে এতিয়া পূজা কৰিব পাত ছিঙা আগতে আৰু তাৰপিছত পাত ছিঙিব ন খুৰী এই মানে প্ৰথম পাতটো ছিঙাৰ পিছতে বাজি পাত মাৰে নেকি মাজে মাজে ওলাই থাকে ন সমান হৈ যাব যে বহাগ মানৰ পৰা ওলাব চাগে ন বহাগত সম্পূৰ্ণ হৈ যাব ডাঙৰ হ'লে সৰু হ'লে কি আছে আকৌ যোৱা পাছত তুমিয়ে কৰিব লাগিব এইবোৰ
আৰু আমাৰ বোলে বেটাই হেনো ডাঙৰ হ'লেহে বোলে নিয়ম কৰিব, এতিয়া নকৰে বোলে। এতিয়া হেনো পাপাকৰ বাগান, এতিয়া তাৰ বাগান নহয় বোলে, ডাঙৰ হ'লেহে হ'ব ন? হে এতিয়া তোমাৰ বাগান নহয়, ডাঙৰ হ'লেহে হ'ব নি তোমাৰ বাগান? কি কথা, কি কথা। আৰু এইফালে খুৰীয়ে এনেকৈ কলি কলপাত এখন লৈ লৈছে আৰু ইয়াতে এতিয়া কি কৰিব সম্পূৰ্ণখিনি আপোনালোকক দেখাই গৈ থাকিম, চাই থাকক। তুমি ছিঙিব নাজানা, একো কাম নকৰিবা। কোৱালিটি নে জেনেৰেল? এতিয়া জেনেৰেলে হ'ব, পাছতে কোৱালিটি হ'ব। আৰু এইফালে তামোল পাণ আৰু অৰিহণা দিলে ন খুৰী? নাৰিকলটো ধুই লৈছে, এইফালে আগ কৰি লৈছে। জ্বলাই লৈছে, দিব আকৌ ৰ'বা। আগে খুৰীয়ে কৰি লওক, তাৰপিছত তুমি কৰিবা। তুমি নাজানা নহয় এইবোৰ। তুমি ধূপ এডাল দিলেও হ'ব, তুমি পিছত ধূপ এডাল দিবা। যোৱা, জ্বলাইছে, যোৱা যোৱা, আইতা জ্বলাই দিছে, যোৱা। চেণ্ডেল খুলি যাওঁ। অঁ, চেণ্ডেল খুলি যোৱা, চেণ্ডেল পিন্ধি নাযাবা। কি ক'লে অসমীয়াত কৈ দিয়কচোন, বুজিয়ে নাপালোঁ। অসমীয়াত কৈ দিয়কচোন, কি ক'লে বুজিয়ে নাপালোঁ। অঁ, কি ক'লে বুজিয়ে নাপালোঁ মই। অঁ 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 অঁ, চাবলৈ। অঁ, এতিয়া বুজি পালোঁ। জ্বলোৱা, তুমিও জ্বলোৱা। অঁ, আইতা যোন ফালৰ পৰা জ্বলাইছে সেইফালৰ পৰা জ্বলোৱা। মানে কি পাত ঢেৰ ওলাব। অঁ, এওঁৰ নামটো কাশী ন? কাশীনাথ ন? নামটো শুনিছোঁ, মানুহটো দেখা নাই, আজিহে দেখিছোঁ। বৰকে নাশুনা এইফালে। আৰু এতিয়া এনেকৈ সকলোৱে পূজা কৰি লৈছে, আৰু পূজা কৰাৰ পিছত পাত ছিঙিবলৈ আৰম্ভ কৰিব আৰু আজিৰ পৰা। আৰু চবেই এনেকৈ পূজা কৰে ন খুৰী, যিমান বাগান থাকে? অঁ, খুৰীহঁতৰ এতিয়া বছৰিকীয়া যোৱা নাই যে, সেইটো কাৰণে ন, সেন্দুৰো দিয়ে মানে। সেন্দুৰো দিয়ে, কিন্তু মানে এতিয়া খুৰীহঁতৰ যিহেতু মানে দাই ঢুকালে যে, এবছৰ যোৱা নাই, সেইটো কাৰণে সেন্দুৰ নোচোৱে আৰু এনেকৈয়ে পূজা কৰিছে। পূজা হৈ গ'ল ন?
ইয়াত নাৰিকলৰ পানী দি দিছে দেখিছা নাই ধুনীয়াকৈ গছত চোৱা তুমি চাই লোৱা ভালকৈ চাই লোৱা নাৰিকলৰ পানী দি দিছে দেখিছা নাৰিকল ভাঙি দিছে আৰু এতিয়া পূজা কৰি হৈ গ'ল আৰু সকলোৱে প্ৰসাদ খাইছে আৰু এইফালে প্ৰসাদ খাই পিনে আৰু কামত লাগি যাব আৰু ন প্ৰসাদ খাই আছে আৰু এইফালে ময়ো খাই লওঁ নাৰিকলৰ টুকুৰা আৰু এইফালে খুৰীয়ে বিলাইছে আৰু আমি খাই আছোঁ ফটো মাৰিছোঁ অকণমান তুলি দিছোঁ আকৌ আপুনি বুট খোৱা অকণমান বুট খোৱা তুলি দিছোঁ আপোনাক যেতিয়া পাতটো পূৰা পোখা মাৰিব তেতিয়া ধুনীয়া আহিব এইটো বাগান আজি নহ'বগৈ এইডোখৰলৈকে ছিঙোতে চফাকৈ ছিঙি যাব লাগিব যাওঁগৈ ঘৰলৈ যিহেতু মানে এইফালে পূজা কৰি এটালে ন খুৰীহঁতে এতিয়া পূজা কৰি এটালে খাই লৈছে প্ৰসাদ তাৰপিছত পাত ছিঙিব পাত ছিঙালে ৰৈ নাথাকোঁ যিহেতু দেৰি হ'ব ঘৰতো কাম আছে আৰু ওচৰতে যিহেতু এতিয়া সকাম মানে পাইছেহি আইতা এগৰাকী ঢুকাইছিলে আৰু মানুহজন তাতে মানে খৰি ফালিব গৈছে আৰু তাতো অলপমান যাব লাগিব সকামৰ ঘৰতো ইটো সিটো কৰি দিবৰ কাৰণে আৰু সেইটো কাৰণে এতিয়া যাওঁগৈ আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু পুনৰ এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'মহি তেন্তে সকলোকে আজি বাই বাই।